ঐ একো নোকোৱাকৈ আছা যে কিনো কম মন বেয়া আমাক যদি ইয়াতে কোনোবাই দেখে মাৰি পেলাব আমি সদায় ৰাতি ৰাতি ইয়াতে লগ পাওঁ বুলি কোনে গম পাব তুমি বুজি পোৱা নাই আমাৰ দাদাহঁত বহুত ভয়ানক জুন তৰা ভয় নকৰিবাচোন এদিন নহয় এদিন নিশ্চয় সকলো ঠিক হৈ যাব কিমান আৰু মিছা আশাত ৰৈ থাকিম জুন তুমি চিন্তাই নকৰিবা আমাৰ সপোন এদিন নিশ্চয় পূৰণ হ'ব এতিয়া মই যাওঁ ক'ত যোৱা তুমি যুদ্ধলৈ নালাগে নালাগে ধেমালি কৰিছোঁ মই লাচিত বৰফুকন নহয়তো যে মোগলৰ লগত যুঁজ কৰিবলৈ যাম মই কিন্তু মোলাগা কৰোঁ মই যেতিয়া মৰিম তেতিয়া তুমি হেংদাং লৈ ৰণলৈ যাবা জুন আমি এইবোৰ কথা কিয় পাতি আছো তৰা ৰাতি ইয়াতে কি কৰি আছ মই জুনৰ লগত কথা পাতি আছো কে এইবোৰ কি কৰি আছ তৰা পাগল হলি নি সঁচাকৈ কৈছো ঐ তোৰ জোনকচোন 3 বছৰ আগতেই তোৰ ককাইৰহঁতে মাৰি এই অট্টালিকাটোৰ তলত পেলাই থৈ গৈছিল পাহৰিলি নি কি কথা ক'ব আহিছ তই মনে মনে ৰংমন্দা কেনেবাকৈ দাদাই শুনিব লাগিলে এইবাৰ সঁচাকৈয়ে জোনক মাৰি পেলাব তুমি কাকো নক'বা দেই মই সদায় ৰাতি ইয়াতে আহোঁ বুলি আহি জোনক যেতিয়া মাতো তেতিয়াই সি মোৰ ওচৰত আহি কথা পাতে তৰা 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 মাই ঐ ৰংমন কি হৈছে তোৰ দৌৰিছ কিয় তৰাই জোনৰ লগত কথা পাতে কৃষ্ণ মই এতিয়া দেখি আহিছোঁ ইমান ভয় লাগিছে তাত কি বকি আছ জোনক য'ত হত্যা কৰিছিল সেই তাতে কৃষ্ণ তৰাই যে সদায় গৈ পিনি তাৰ লগত কথা পাতে মই নিজ চকুৰে দেখিছোঁ এয়া কেনেকৈ হ'ব পাৰে বলচোন চাই আহোঁ মনোৱাও দেই তই ভয় কিয় কৰিছ এইবোৰ মিছা কথা সিদিনাৰ কথা তোৰ মনত নাই নেকি কেনেকৈ পাহৰিম চকুৰ সন্মুখতে যে তাক মোক নামাৰিব মোক নামাৰিব মোক নামাৰিব তোক আজি শেষ কৰিম তই মোৰ ভণ্টিক ভাল পাব হা ইমান সাহস তোৰ ককাইদেউ জোনক নামাৰিবা ককাইদেউ জোনক নামাৰিবা এৰি দিম তোক তই শপত খাই ক যে তৰাৰ পৰা আঁতৰি যাবি ককাইদেউ তৰাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ মাৰ হিয়াক ককাইদেউ মোক নামাৰিব তৰা তৰা মই তোক বৰ ভাল পাওঁ তৰা মই তোক বৰ ভাল পাওঁ কাক ভাল পাওঁ তই হা কাক ভাল পাওঁ তৰা মই তোমাক বহুত ভাল পাওঁ তৰা তৰা মই তোমাক বহুত ভাল পাওঁ তৰা জুন তুমি ক'ত গ'লা জুন মোক এৰি তুমি ক'ত গ'লা জুন নাই তোৰ জোন
ঐ মোৰ মনত পৰিছে তৰাই চাগে ব'ল তেতিয়াহ'লে। আজি নাযাওঁ দেই কাইলৈ যাম আজি তাই আহিলে চাগে বাৰু হ'ব। জোন 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 ক'ত আছা তুমি জোন? তৰা জোন মই আহিলোঁ। তুমি ক'ত লুকাই আছিলা জোন? মই তোমাক ইমান মাতিলোঁ তুমি কিয় ওলাই অহা নাছিলা? আৰু তুমি সদায় ধোৱাৰ পৰা কিয় ওলাই আহা জোন? আজি মোক কোৱাচোন। যেনেকৈ হ'লেও মই তোমাৰ ওচৰলৈতো সদায় আহোঁ। হ'লেও কেতিয়াবা ছায়াৰ নিচিনা আহা আকৌ কেতিয়াবা ধোৱাৰ নিচিনা কিয় জোন? ঠিক আছে তেতিয়াহ'লে আজিৰ পৰা মই তোমাৰ ওচৰত নাহোঁ। আজিৰ পৰা তুমি আৰু মোক নোপোৱা। জোনৰ আত্মাই চাগে অকল তৰাই দেখা পায় ইয়াতে ঘূৰি ফুৰে তাই তেহেঁতৰ সঁচা মৰম এতিয়াও আছে সেইকাৰণেই মৰাৰ পাছতো সি তৰাৰ কাৰণে আহি আছে। ঐ মোৰ বৰ ভয় লাগিছে জোন। ভয় নকৰিবি আমাৰ জোনহে। আত্মা হ'লে কি হ'ল আমাৰ জোন? সি এতিয়াও তৰাকেই ভাল পায়। সেইকাৰণে সি ভঙা অট্টালিকাটোতে ছায়াৰ নিচিনা আছে। আমি তাৰ মুক্তিৰ কাৰণে কিবা এটা কৰিব লাগিব নহ'লে তাৰ কি হ'ব? তাকো চাগে মুক্তি লাগে। সেইকাৰণেই সি আজি আমাকো দেখা দিছে। তই ঠিকেই কৈছ। এতিয়া ব'ল আমি কথা পাতোঁ।